Hello friends, welcome to my YouTube channel Unique Majoni. পুনৰ এটা নতুন ৰেচিপি লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছো। যেটো ৰেচিপি খাবলৈ বহুত টেষ্টি হয় আৰু বনাবলৈও বহুত সহজ হয় আৰু বিশেষকৈ আলহী আহিলে আপুনি অতি সোনকালে এই ৰেচিপিটো তৈয়াৰ কৰিব পাৰি। বেছি বস্তু প্ৰয়োজন নাই এই ৰেচিপিটো তৈয়াৰ কৰিবলৈ। গতিকে আহকচোন চাও। এয়া মই লৈছো গাখীৰ। গাখীৰটো মই বৰ্তমানলৈকে গৰম কৰি লোৱা নাই আৰু এয়া লৈছো মই কাষ্টাৰ্ড পাউডাৰ 4 চামুচ আৰু এয়া লৈছো আপেল এটা সৰু সৰু মিহিকে কাটি লৈছো। এয়া লৈছো চেনি 3 চামুচ আৰু এয়া লৈছো পৰিমাণ অনুসৰি কিচমিচ আৰু এতিয়া মই সেই গাখীৰখিনি কাষ্টাৰ্ড পাউডাৰ অলপ দি লৈছো। গাখীৰখিনি গৰম নোহোৱাকে, কাৰণ গৰম কৰি পেলাই দিলে গৰমে দিলে কাষ্টাৰ্ড পাউডাৰখিনি গোটা বান্ধি যাব। গতিকে এতিয়া মই লাহে লাহে মিক্স কৰি দিছো পাউডাৰখিনি। এয়া ধুনীয়াকে মিক্স হৈ গৈছে। এতিয়া মই গেছ জ্বলাম। মই গাখীৰখিনি গৰমাম, উতলাম। এয়া গাখীৰখিনি মই দিছো আৰু কাষ্টাৰ্ড পাউডাৰখিনিও মই লাহে লাহে মিক্স কৰি আছো গোট বান্ধি নাযাবলৈ। এয়া গাখীৰখিনি উতল আহিছে, অলপ অলপকে মই লৰাই দিছো। এয়া চাওক গাখীৰখিনি উতল আহিলে। এতিয়া মই চেনিখিনি দি দিম যাতে চেনিখিনি ভালকে মিক্স হৈ যায়। এয়া মই চেনিখিনি দি দিছো। আপোনালোকে এনেকে বনাই চাবচোন, খুবেই টেষ্টি হয় খাবলৈ। আৰু এতিয়া মই লৰাই দিছো চেনিখিনি যাতে ভালকে মিক্স হৈ যাওক। এতিয়া মই কাষ্টাৰ্ড পাউডাৰখিনি দিম। এতিয়া কাষ্টাৰ্ড পাউডাৰখিনি দিলে এটা কথা সাৱধান হ'ব, যাতে কাষ্টাৰ্ড পাউডাৰখিনি দিয়াৰ লগে লগে ডাঠ হৈ আহিব। গতিকে আপোনালোকে এহাতে যদি কাষ্টাৰ্ড পাউডাৰ লিকুইডখিনি ঢালি দিয়ে আৰু আনহাতে আপোনালোকে লৰাই থাকিব, কাৰণ নহ'লে একেবাৰে গোট বান্ধি যাব, ভাল নালাগিব খাই। আৰু মই এতিয়া আপেলখিনিও কুটি লোৱা আপেলখিনি দি দিছো। এয়া দেখিছে কালাৰটো বহুত সুন্দৰ হৈছে। এতিয়া ভালকে মই মিক্স কৰি দিছো গাখীৰ, কাষ্টাৰ্ড পাউডাৰ আৰু আপেলখিনি যাতে ভালকে মিক্স হৈ যাওক। এতিয়া মই অলপ কিচমিচ দি দিছো। আপোনালোকে ড্ৰাই ফ্ৰুটছ বেলেগো কাজু আলমণ্ড দিব পাৰে। মোৰ আজি নাছিলে, গতিকে মই অকল কিচমিচে দিছো। এয়া চাওক অলপ এয়া ডাঠ হৈ আহিছে, দেখিছেনে? খুব বেছি ডাঠো নকৰিব। এয়া চাওক পৰিমাণটো ধুনীয়া হৈ আহিছে, কাৰণ এইখিনি যদি মই থৈ দিওঁ ঠাণ্ডা হ'বলৈ তেনেহ'লে আৰু ডাঠ হৈ যাব। এইখিনি মই ভালকে মিক্স কৰি লৈছো। এয়া চাওক ধুনীয়া হৈছে। এয়া মোৰ কাষ্টাৰ্ডখিনি হৈ গ'ল। মই গেছটো অফ কৰি ল'লো। অফ কৰি অকণমান সময় এনেকৈ লৰাই ল'লো। এতিয়া মই পৰিৱেশনৰ কাৰণে 2টা বাতি লৈছো চিচাৰৰ, কাৰণ তাত দেখিবলৈ বেছি সুন্দৰ হয়। আৰু এইখিনি আকৌ এবাৰ মিক্স কৰি লৈ মই এয়া দি দিছো পৰিৱেশনৰ কাৰণে। দেখিছেনে? অতি কম সময়ৰ ভিতৰতে এইটো তৈয়াৰ কৰিব পাৰি। এয়া মোৰ হৈ গ'ল কাষ্টাৰ্ড পাউডাৰ, যিটো খাই খুবেই বেছি ভাল লাগে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে, যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু তলৰ বেল আইকনটো টিপিবলৈ নাপাহৰিব, যাতে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনটো পায় আৰু সকলোৰে আগত আপোনালোকে চাবলৈ পায়। আৰু এতিয়া মই কাষ্টাৰ্ডখিনি ওপৰত ডেক'ৰেশ্যনৰ কাৰণে কিছুমান কিচমিচ দি দিছো। তাত আপোনালোকে কাজু আলমণ্ড দিব পাৰে। এয়া চাওক পৰিৱেশনৰ কাৰণে খুব সুন্দৰ হৈছে আৰু ল'ৰা ছোৱালী এইটো নিঘুনি হয়, সকলোৱে খাব পাৰে। আৰু মোৰ ভিডিঅ'টো আজি ইমানতে।